আসসালামু আলাইকুম দর্শক, আশা কৰোঁ আপোনালোকে খুবই ভাল আছে। মই ভাল আছোঁ, আলহামদুলিল্লাহ মই ভাল আছোঁ। তো আজি পুৱাই এই চাওক মই ক'ত আছোঁ। এইটো হ'ল আমাৰ সকলোৰে চহৰ, আমাৰ চহৰ গৌৰীপুৰ চহৰ। তো এইটো আপোনালোকে চাই থাকিব, মই আপোনালোকক কিছুমান ঠাই দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, মোৰ ব্লগ ভিডিঅ'টো আপোনালোকে চাই থাকিব। কেনেকুৱা হয়, সেইটো হ'ল আমাৰ মৰমৰ গৌৰীপুৰ ঠাই। তো আপোনালোকক দেখাম আৰু বহুত বৰ ঐতিহাসিক ঠাই আছে, আপোনালোকক দেখাম বাৰু। এইটো হ'ল গৌৰীপুৰ PB কলেজ, প্ৰমথেশ বৰুৱা কলেজ গৌৰীপুৰ। এইটো হ'ল প্ৰমথেশ বৰুৱাৰ মূৰ্তিটো, আপোনালোকে চাই থাকক। প্ৰমথেশ বৰুৱা কলেজ, এইটো গৌৰীপুৰ PB কলেজ বুলি আমালোকে জানো। PB কলেজ, প্ৰমথেশ বৰুৱা কলেজ গৌৰীপুৰ, এইটো আমাৰ গৌৰীপুৰৰ বিখ্যাত কলেজ। এইটো হ'ল PC ইনষ্টিটিউশ্যন। তো আপোনালোকে চাই থাকক। তো সেইটো হ'ল গৌৰীপুৰ স্কুল হয়, সেইটো বহুত বৰ বিখ্যাত স্কুল। এইবাৰ মেট্ৰিক পৰীক্ষা হ'ল, এইটো স্কুলত হ'ল মেট্ৰিক পৰীক্ষা হৈছে এইটো স্কুলত। আৰু স্কুলটোৰ ফিল্ডটো চাওক আপোনালোকে, আৰু ৰাস্তাত চাওক আপোনালোকে, ৰাস্তাটো কিমান ধুনীয়া লাগে, ভাল লাগিল। আৰু সেইটো হ'ল গৌৰীপুৰ বেপাৰী পট্টি, আমালোকৰ মুছলমানৰ জামে মছজিদ, সেইটোৰ নাম হ'ল জামে মছজিদ, বেপাৰী পট্টি জামে মছজিদ। বৰ ধুনীয়া লাগিছে, আলহামদুলিল্লাহ। আৰু সেইটো চাওক ধুবুৰী যোৱাৰ ৰাস্তা, গেটটো চাওক, গেটটো নতুন বনাইছে, ভাল লাগিছে বাৰু, আলহামদুলিল্লাহ বৰ ভাল লাগিছে। গাড়ীৱালা বাইকৱালা ভাই, মোক লৈ যাওক ভাই, লৈ যাওক। আৰু এইটো হ'ল প্ৰতিমা বৰুৱা পাণ্ডে একাডেমি। প্ৰতিমা বৰুৱা পাণ্ডে, এইটোতো আপোনালোকে নাম শুনিছে চাগে, বহুত বৰ বিখ্যাত গায়িকা আছিল। তো এই চাওক, সেইটো হ'ল আমাৰ গৌৰীপুৰ আৰক্ষী চকী, আৰক্ষী থানা, এই চাওক গৌৰীপুৰ পুলিচ ষ্টেচন। আৰু এইটো হ'ল গৌৰীপুৰ বজাৰ, চব্জি বজাৰ। তো আপোনালোকে চাই থাকক কিমান মানুহ, ৰাতিপুৱাই চাওক কিমান মানুহ হয়। আৰু এইটো হ'ল গৌৰীপুৰ মহামায়া ফিল্ড, গৌৰীপুৰ মহামায়া ফিল্ড। আৰু তাৰ ওচৰতে আছে, কাষত আছে পুখুৰী। এই পুখুৰীটো চাওক, পানী থাকে বাৰু, এতিয়া পানী কমি গৈছে, পানী বহুত পানী থাকে। তো আপোনালোকে চাই থাকক, বৰ ভাল লাগিছে বাৰু ফিল্ডটো চাওক। এই ফিল্ডত বহুত বৰ নেতা আহে। মাটিয়াবগ প্লেচ, হাৱাখানা গৌৰীপুৰ চাওক। এতিয়া মই যাই আছোঁ আমাৰ সকলোৰে মৰমৰ, আমাৰ গৌৰীপুৰ ৰজাৰ ৰাজবাৰী চাবলৈ যাই আছোঁ। যেতিয়া গৌৰীপুৰ ৰজা আছিল, ৰজাৰ ঘৰটো আছে, এতিয়ালৈকে আছে, থাকিবই বাৰু। তো চাই থাকক। সেইটো হ'ল এই যে ঝাণ্ডা দেখি আছে, সেইটো হ'ল AGP ঝাণ্ডা। তো এইটো হ'ল প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ ঘৰ, এক্স মিনিষ্টাৰৰ ঘৰ। তো এইটো হ'ল কলেজ, মৰিয়াম আজমল কলেজ। তো ভাল লাগিছে বাৰু। ক'ত যাই আছে? চাওক, দেখা যাই আছে, ৰাজবাৰীটো দেখা যাই আছে। ওপৰত ঘৰটো চাওক, সেইটো হ'ল ৰাজবাৰী, ৰজাৰ ঘৰ। মই আহিছোঁ ৰাজবাৰীৰ কাষতে, ওচৰতে আছোঁ। আৰু সেইটো দেখা যাই আছে, ৰাজবাৰী দেখা যাই আছে। তো ওপৰত হয়, ৰাস্তাটো চাওক আপুনি। তো বৰ ভাল লাগি আছে। তো আপোনালোকে চাই থাকিব কেনেকুৱা লাগে। আৰু সেইটো দেখা যাই আছে। আমাৰ গৌৰীপুৰৰ ৰজা আছিল, ৰজা। এতিয়াতো ৰজাৰ শাসন নাই নহয়, এতিয়াতো চৰকাৰ। তো ৰজা যেতিয়া আছিল, এই চাওক ৰজাৰ ঘৰটো চাওক, ৰজাৰ। যিটো হ'ল ৰাজবাৰী। তো আপোনালোকে চাব, ইউটিউবত চাৰ্চ কৰিলে পাব। আৰু গৌৰীপুৰ ৰজাৰ ঘৰ, গৌৰীপুৰ ৰাজবাৰী, এইটো হ'ল, চাই থাকক। আপোনালোকক কৈছিলোঁ আহিছোঁ
তো মই আৰু মানে এতিয়া পুৱাই মানে মই ভিতৰত নাযাওঁ মানে এইটোই হ'ল আমাৰ গৌৰীপুৰৰ ৰজাৰ ঘৰ ৰজাই আছিল যেতিয়া চাওক এতিয়া মানে পুৱাই মানে মই আহিছোঁ পুৱাই চাবলৈ আহিছোঁ এনেই চাবলৈ আহিছোঁ আপোনালোকক দেখাবলৈ আহিছোঁ এতিয়া মই ভিতৰত নাযাওঁ আপোনালোকে এনেই চাওক কিমান ধুনীয়া বহুত পুৰণি ঘৰ এইটো বহুত পুৰণি ঘৰ চাওক কিমান ধুনীয়া লাগিছে বহুত পুৰণি ঘৰ যেতিয়ালৈকে ৰজা আছিল মইতো জন্মই লোৱা নাই মই গাড়ী লৈ আহিছোঁ মোৰ গাড়ীটো ৰাখি আহিছোঁ এই যে তিনিচকীয়া গাড়ীটো মই লৈ আহিছোঁ আপোনালোকে চাই থাকিব চাওক গাছটো কিমান ধুনীয়া লাগিছে এইটো হ'ল এক্স মিনিষ্টাৰ মহিবুল হকৰ ঘৰ এইটো ঘৰ হ'ল আমাৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হক সাহেবৰ ঘৰ হয় আপোনালোকে চাই থাকক মই তাৰ ঘৰত আহিছোঁ এইটো হ'ল আমাৰ মানে প্ৰাক্তন মন্ত্ৰী মহিবুল হক ছাৰৰ মানে ডাঙৰ ল'ৰা হয়